মায়া জাল কি যেনো মায়া জাল কি যেনো মায়া জাল কি যেনো মায়া জাল সুখ দুখৰে জীৱন নদী মৰিচিকা খেদি খেদি পোহৰ বিচাৰি এন্ধাৰ দেখিলো হলো দিশ হাৰাজি মায়া এয়া মই কি জন্ম দিলো প্ৰভু হে প্ৰভু এয়া কোন জন্মৰ পাপৰ ফল তাই কোনে বিয়া কৰাব কপালত এইবোৰে লিখা আছিল নেকি মা কি হ'ল কি হ'বলৈ বাকী আছে তই একো নাজানই মাজনী এই বেগখন লোৱা কি হ'ল আকৌ এইজনীৰ আজি আকৌ কিবা এখন লাগিল যেন পাইছো কি যে হ'ব হেৰা অঞ্জু মাইনাক তুমি কিবা কৈছিলা তাই যে খং কৰি ওলাই গ'ল কিনো আৰু কম আপুনিতো চব কথা জানেই দিনক দিনে তাই ডাঙৰ হৈ গৈ আছে বিয়া বাৰুৰ চিন্তা কৰিব লাগে চিন্তা মোৰহে হয় চিন্তা কেৱল তোমাৰহে হয় মাইনা কি মোৰ ছোৱালী নহয় এই মাইনাক লৈ কি মোৰ চিন্তা নহয় আৰু আজিৰ পৰা তুমি এই মাইনাৰ বিয়া বাৰুক লৈ অশান্তি কৰি নাথাকিবা আৰু কিবা এটা খাবলৈ দিয়া মই এফালে যাব লাগিব মাজনী হে মাজনী আৰে কি হৈছে তোমাৰ চাও উঠাচোন কিয় এনেকুৱা কৰিছ মায়ে মোক এনি টাইম বিয়াৰ কথা কৈ থাকে এনেকা হ'লে মই ঘৰৰ পৰা ওলাই যাম কিন্তু কৈ দিলো নহয় মাজনী মায়ে তোমাৰ ঘটনাটোক লৈ বহুত চিন্তিত গতিকে মাৰাৰ কথাত ধৰি নাথাকিবা আহাচোন ওলাই যাওঁ আহা আৰু তুমি চিন্তা নকৰিবা এদিন তোমাৰ কাৰণে ইমান সুন্দৰ ৰাজকুমাৰ আনিম নহয় গোটেই গাঁওখন জ্বলি পৰি মৰিব হৈছে হৈছে জীয়েৰা কেনে অৱলীক সপোন দেখুৱাব নালাগে জানা আছে মোৰ এতিয়া এনেকে কান্দি নাথাকিবা আহা আহা একেলগে যাওঁ আহা অঞ্জু হয় কি হৈছে তোমাৰ চাও এইফালে আহাচোন বহা কওকচোন মাইনাই কি তোমাৰ ছোৱালী নহয় তাইক লৈ তুমি কিয় অশান্তি কৰি থাকা কাৰণো জীৱনত এনেকুৱা ঘটনা নঘটে মোৰো মন যায় তাইক মৰম কৰিবলৈ মোৰোতো তাইক লৈ বহুত সপোন আছিল কিন্তু ভয় হয় তাই যদি ভাগি পৰে আৰু আমিতো সদায় তাইৰ লগত নাথাকো ভৱিষ্যতে এইবোৰ কথা শুনি শুনিয়েই তাই পাৰ কৰিব লাগিব আৰু মই নিবিচাৰো তাই যাতে এইবোৰ কথা শুনিবলৈ টান পাওক সকলোবোৰ সপোন ভাঙি ছিঙি চুৰবাৰ হৈ গ'ল গৈ আছো কোননো আৰু আহিল গৈ আছো ৰব বাইদেউ আহক কিবা কৰি আছিলা নাই নেকি এনেই আছিলো আহক বাইদেউ বহক মেঘা বহা এই হঠাতে আহিলো খবৰ চবৰ একো নিদিলো আৰু ইছ ৰাম কিনো কথা কয় নিজৰ ঘৰতনো কোনোবাই খবৰ দি আহিব লাগে নে পিছে ঘৰৰ ফালে ভালনে বাইদেউ ভাল মেঘা তোমাৰ ভাল মামী পিছে অনু ক'ত অনু ক'ত বা কি কৰি আছে ইমান অশান্তি হৈছে তাইৰ লগত নহয় মামী কিয়নো তেনেকে কয় এই ৰবাচোন পিছে অঞ্জু এটা বিশেষ কাৰণতে আহিলো
বিশেষ কাৰণ? কি বিশেষ কাৰণ? মেঘাৰ বিয়া ঠিক হৈছে নহয়। হয় নেকি? অঁ। ক'ত? ল'ৰাজন দিল্লীত থাকে, কি কৰে? জোৱাই ইঞ্জিনিয়াৰ। হয় নেকি? আমাৰ এই কম ধুনীয়া নে দেখিয়ে পচন্দ কৰিছে। বাহ, বহুত ভাল খবৰ দেখোন। ভালেই হৈছে দিয়ক, খবৰটো পাই বৰ ভাল লাগিল। পিছে অনুলেহে মোৰ বেয়া লাগিছে অ'। কিনো কৰিব, মোৰ ভাগ্যত এইবোৰ নাই। তেনেকে নক'বা অ', মেঘাওতো তোমাৰ ছোৱালীৰ দৰে। হয় দিয়ক বাইদেউ, একো নাই, ভালে ভালে বিয়াখন হৈ যাওক। হেৰি, আপোনালোক অকণমান বহক, মই চাহ বনাই আনো। ঠিক আছে। মা, মই অনুবাৰ ওচৰৰ পৰা আহোঁ। যোৱা। হেল্ল'। অঁ, মই গৈ আছোঁ ৰ'বা। অকণমান দেৰি হ'ব, আধা ঘণ্টা লাগিব আৰু। এই ইয়াতে ঘৰলৈ আহিছোঁ। অঁ। বাইদেউ দেখোন। অঁ ৰ'বা দেই, অকণমান পিছত ফোন কৰি আছোঁ হে। কেতিয়া অঁ। আহিলি? এই অলপ সময় হ'ল। ঘৰৰ ফালে আছে ভালে। মাইনা আহিছে? আহিছে। অনুবা, আৰে মেঘা, কেতিয়া আহিলি? অথনিতেই। আচোন বহ বহ। বহুত দিনৰ মূৰত কি খবৰ কচোন? বহুত ভাল। জানা, মোৰ বিয়া ঠিক আৰে হৈছে। বাহ, বৰ ভাল খবৰ দেখোন। পিছে দৰা কোন? ৰচোন দেখাই আছো। চাওঁ চাওঁ। এইজন চোৱা। অঁ, বৰ হেণ্ডচাম দেই, বৰ ধুনীয়া লাগিছে। হয় বা, বৰ ধুনীয়া মিলিছে দেই। পিছে দৰাই কি কৰে? ইঞ্জিনিয়াৰিং। হয় নেকি? বৰ ধুনীয়া মিলিব দেই। আৰু কোন আহিছে কচোন? মা আহিছে। ক'ত বহিছে? তাতে বহিছে, বোলে আৰে যাওঁ। বল বল বল। আজি থাকিবি নহয়? নাথাকো, যাব লাগিব। বিয়াৰ কথা ক'লোৱেই নহয়। ঠিক আছে, তই বহ, অঁ, চাহ তাহ খাই যাবি। হ'ব। মই অলপ টাউনৰ পৰা আহোঁ। ঠিক আছে। বিয়াৰ আগতে এদিন আহিমগৈ বাৰু। অঁ, সিহঁতক আগতে পঠিয়াই দিবি। হ'ব দে, তই বহ। হ'ব। জেঠাই ভালে আছে? অঁ, আছো আকৌ। মেঘাৰ বিয়া বোলে? অঁ। কেতিয়াকে পাতিলে? ডিচেম্বৰত। কৈছেই চাগে তাই। অঁ, ক'লে। ল'ৰাজন দেখিলো, তাইৰ লগত খুব ধুনীয়া মিলিছে। বৰ ভাল লাগিছে আমাৰ খবৰটো শুনি। তাকেই, ভাল বুলি ভাবিছো আৰু। অঁ। বা কিন্তু আগতীয়াকৈ যাব লাগিব দেই। আৰে কিয় নাযাম, যাম আকৌ। বাইদেউ, খাওক। মেঘা, ইমান বস্তু নহ'লেও হয়। একো নহয় দিয়ক। তেতিয়াহ'লে আমি এতিয়া গৈ থাকো। ইমান সোনকালে যায় নে জেঠাই? অলপ কাম আছে অ', বজাৰ কৰিব লাগিব। মেঘা, তুমিয়ে থাকা নহ'লে? নাথাকো দিয়ক মামী। দিয়া, বিয়া বাৰুৰ আৰু যোগাৰ পাতিও কৰিব লাগিব। বাইদেউ, আপোনাৰ লগত ভালদৰে কথা পতাই নহ'ল। তাকেইতো, এতিয়া আজিকালি আহিব সময়েই নাই। মোৰ বহুতখিনি কথা আছিল আপোনাৰ লগত। তুমি সোনকালে যাবা, বিয়াত তাৰমানে আগতীয়াকে যাবা। ঠিক আছে দিয়ক। আহো এতিয়া হে। আহিছো হে, ঠিক যাবা আছে। তোমালোক। থাকা দেই।